নমস্কাৰ, মোৰ নাম প্ৰণৱ গগৈ। তো আপোনালোকৰ বাবে এটা সুন্দৰ কনচেপ্ট লৈ আজি আপোনালোকৰ মাজলৈ আহিছোঁ। আজি বিষয়টো হৈছে হোৱাট ইজ ডাইৰেক্ট চেলিং এণ্ড নেটৱৰ্ক মাৰ্কেটিং। একচুৱেলি ডাইৰেক্ট চেলিং নেটৱৰ্ক মাৰ্কেটিং কি হয় আপোনাৰ বাবে, তো আপোনালোকৰ বাবে, তো অসমীয়াত খুব সহজ সৰলকৈ বুজি পাব পৰাকৈ আপোনালোকৰ মাজত মই আজি শ্বেয়াৰ কৰিব বিচাৰিছোঁ। তো আপোনালোকে সহযোগ কৰিব। তো হোৱাট ইজ ডাইৰেক্ট চেলিং এণ্ড নেটৱৰ্ক মাৰ্কেটিং বা ডাইৰেক্ট চেলিং নেটৱৰ্ক মাৰ্কেটিং কি হয়? তো ডাইৰেক্ট চেলিং নেটৱৰ্ক মাৰ্কেটিং বুলি ক'লে দুটা পাৰ্ট হয়। ডাইৰেক্ট চেলিং এণ্ড নেটৱৰ্ক মাৰ্কেটিং দুটা পাৰ্ট হয়। এতিয়া আমি প্ৰথমতে বুজিব লাগিব যে ডাইৰেক্ট চেলিং কি হয়। তো ডাইৰেক্ট চেলিং মানে হৈছে যে আপোনালোকৰ ঘৰত নিত্য প্ৰয়োজনীয় যিখিনি সামগ্ৰী কোম্পেনীৰ পৰা ডাইৰেক্ট পোনপটীয়াভাৱে কিনি আনি ঘৰত ব্যৱহাৰ কৰাটোৱে হৈছে ডাইৰেক্ট চেলিং। আৰু নেটৱৰ্ক মাৰ্কেটিং হৈছে য'ত আপুনি অপৰচুনিটি, কেৰিয়াৰ এণ্ড সলিউশ্যন চেল কৰা হয়। য'ত এক্সাম্পল হিচাপে য'ত মানি ফ্ৰীডম পাব পাৰি, য'ত টাইম ফ্ৰীডম পাব পাৰি, ছ'চিয়েল এক্টিভিটিছ হ'ব পাৰি নিজকে। তো ৰিৱাৰ্ড বহুত সন্মান আছে, সন্মান পাব পাৰি। তো লগতে ফেমিলি ছিকিউৰিটিটো পাব পৰা খুব সুন্দৰ ব্যৱস্থা আছে। তো এই পাঁচটা বিষয় মই অলপ বৰ্ণনা কৰিব বিচাৰিছোঁ। তো মানি ফ্ৰীডম বুলি ক'লে কাক বুজায়? তো মানি ফ্ৰীডম হৈছে এনেকুৱা নহয় যে অলপ টকাৰে খাই বৈ খুব ভালদৰে জীৱন যাপন কৰি আছে, এইটো নহয়। যে মানি ফ্ৰীডম বুলি ক'লে আপুনি যিকোনো বস্তু লওঁ বুলি ক'লে ল'ব পৰা হ'ব লাগিব, যিকোনো বস্তু খাওঁ বুলি ক'লে খাব পৰা হ'ব, য'লৈ যাওঁ বুলি ক'লে আপুনি যাব পৰা হ'ব লাগিব। এইটোকে কোৱা হয় মানি ফ্ৰীডম। তাৰমানে আপুনি টকাৰে যিকোনো কাম কৰিব পাৰে। তো টাইম ফ্ৰীডম হৈছে, আজি চাওক, যিবিলাক মানুহে জব কৰি আছে তেওঁলোকে টাইম নাই। যিবিলাক যেনেকৈ ডক্তৰ আছে তেওঁলোকৰ বহুত পইচা পাতি আছে, কিন্তু তেওঁলোকে কি হয় মৃত্যু ঘৰৰ পৰিয়ালৰ মানুহৰ ঘৰত কিন্তু বিয়া খাবলৈ কোনো টাইম নাই। কিয় নাই? তেওঁলোকে পেচেণ্ট দিনটো চাই থাকোঁতেই দিনটো যায়। এজন চাকৰি কৰা মানুহে, যিকোনো ডিপাৰ্টমেণ্টত চাকৰি কৰা মানুহে কেতিয়াও তেওঁ সময় নাই, কিন্তু তেওঁ মানি এভেইলেবল হ'ব পাৰে, কিন্তু টাইম নাই। এই পাঁচটা কিন্তু ক'তো পাব নোৱাৰে, অনলি ফৰ ডাইৰেক্ট চেলিং এণ্ড নেটৱৰ্ক মাৰ্কেটিঙতহে পাব পাৰি। দ্বিতীয়টো হৈছে টাইম ফ্ৰীডম। টাইম ফ্ৰীডম মানে এনেকুৱা নহয় যে দিনটোৰ কাম কৰি আছে, আপুনি অফিচত গৈছে 8টা বজাৰ পৰা গধূলি 4টা-5টা বজাত সোমাইছেহি, তো এইটো টাইম ফ্ৰীডম কোৱা নহয়। চাওক, তাৰমানে এটা নিৰ্দিষ্ট সময়লৈকে আপুনি কাম কৰিলে তো আপোনাৰ পইচা এভেইলেবল, পইচা নিৰ্দিষ্ট পৰিমাণত বা আপুনি এভেইলেবল খৰচ কৰিব পৰাকৈ মানি ফ্ৰীডমটো পালে। লগত তো আপুনি টাইম ফ্ৰীডম মানে আপুনি য'লৈ যাওঁ বুলি ভাবে, যিকোনো সময়ত যাওঁ বুলি ভাবে, আপুনি যাব পৰা হ'ব লাগিব। এইটোকে কোৱা হয় টাইম ফ্ৰীডম। ছ'চিয়েল এক্টিভিটিছ, বহুত মানুহ আমাৰ মাজত আছে এনেকুৱা ছ'চিয়েল, সমাজৰ কাম কৰিব বিচাৰে কিন্তু সমাজৰ কাম কৰিবলৈ সুবিধা নাপায়। যেনেকৈ মই ৰাজনীতিত গৈছিলোঁ সমাজৰ কাম কৰিম বুলি, কিন্তু তাত এটা মই কথা খুব মোৰ ক্লিয়াৰ নহ'ল বা মই ভাল নেদেখিলোঁ। এইকাৰণে যিহেতু তাত সমাজৰ কাম কৰিব যাওঁতে মই ভিখাৰী হৈ যাওঁ, আৰু সমাজক যদি মই ঠগিবলৈ যাওঁ তেতিয়াহ'লে মই কিছু পাব পাৰোঁ। তো তাত মই দুইটা দেখা নাপালোঁ। সেইকাৰণে মই সেইটো আচল ছ'চিয়েল সমাজ সেৱা কাম বুলি মই নাভাবোঁ। কিয়নো যিহেতু তাত 2 নম্বৰ কৰিব লগা হয় বহুত। তো মই এইকাৰণে আজি টপিকটো উল্লেখ কৰিছোঁ, যিহেতু মই এটা টাইমত ৰাজনীতিৰ পৰা নিজকে এজন ছাকচেছফুল লিডাৰ হিচাপে কৰিবলৈ গৈ আছিলোঁ। সেইকাৰণে মই তাত কোনো পথ দেখা নাপালোঁ। হয়তো কাৰোবাৰ কাৰণে সেইটো এটা পথ হ'ব পাৰে, তো মই তাক ইগন'ৰ কৰা নাই, কিন্তু মোৰ বাবে এইটো পথ নহয় বুলি মই ভাবি ল'লোঁ। সেইকাৰণে মই ভগৱানে কৃপা কৰিছিলোঁ যে মই কিবা এটা এনেকুৱা ৰাস্তা পাব পাৰি নেকি। সেইকাৰণে মই ডাইৰেক্ট চেলিং এণ্ড নেটৱৰ্ক মাৰ্কেটিং 2.5 বছৰ আগত মই চইচ কৰিছোঁ। তাৰ যোগেদি মই ছ'চিয়েল এক্টিভিটিছ কৰিব পাৰিছোঁ। ছ'চিয়েল এক্টিভিটিছ এইটো নহয় যে সমাজক এবাৰ আপুনি কিবা এটা সহায় কৰিলে, এইটো নহয় যে আপুনি সমাজৰ কাৰণে কি কৰিব পাৰিছে। একচুৱেলি আপুনি পাৰ্মানেণ্ট কি সলিউশ্যন ল'ব পাৰিছে, বা আজি আপুনি ভাল পোৱা মানুহখিনি, আপোনাৰ যিখিনি ভাল পোৱা মানুহ আছে, আপুনি তেওঁলোকক কি দিব পাৰিছে, বা নিজৰ ভাগিনটো হওক, ভতিজাটো হওক, আপুনি কিবা দিব পাৰিছে নি। ওৱান টাইম দিয়া কথাটো কোৱা নাই, তেওঁ ফিউচাৰৰ কাৰণে, তেওঁ ভৱিষ্যত চলিবৰ কাৰণে কিবা ৰাস্তা বা টকা পইচা ইনকামৰ ফালৰ পৰা হওক, হেল্থৰ ফালৰ পৰা হওক, কিবা আপুনি ডেভেলপ কৰিব পাৰিছে নি? পৰা নাই। তো কিছু পৰিমাণে আপোনাৰ ভতিজা বা ভাগিনটো হওক, বা কোনোবাই ৰিলেশ্যনৰ মৃতু কুটু আত্মীয় কোনোবাই যদি হয়, তেওঁ এবাৰ আপুনি ওৱান টাইম সহায় কৰিব পাৰে।
কিন্তু বাৰে বাৰে পইচা আহি থকাটো আপুনি কৰিব নোৱাৰে। মই এনেকৈ ভাবোঁ, আজি 2.5 বছৰ আগত মই ডিচিশ্যন লৈছিলোঁ যে ডাইৰেক্ট চেলিং নেটৱৰ্ক মাৰ্কেটিং যদি ছ'চিয়েল এক্টিভিটিছ বা সমাজ সেৱা কাম কৰিম বুলি। আজি লগভাগ তো মোৰ টীমত কমকৈ 35ৰ পৰা 40জন মানুহে নেটৱৰ্ক মাৰ্কেটিঙৰ পৰা ধুনীয়া এটা ইনকাম বুটলিবলৈ সক্ষম হৈছে। মই তাৰ কাৰণে ভাবোঁ, যিকেইজনৰ কাৰণে আজি মোৰ যোগেদি বুলি ক'লে অহংকাৰ কৰা হ'ব, তো আমাৰ ডাইৰেক্ট চেলিং নেটৱৰ্ক মাৰ্কেটিঙৰ যোগেদি আৰু মই তেওঁলোকক জড়িত কৰা মানুহ, আজি যদি তেওঁলোকে যদি ইনকাম পাব পাৰিছে, মই ভাবোঁ ঘৰ চলাব পৰাকৈ যদি ইনকাম ল'ব পাৰিছে, তেতিয়াহ'লে এইটোৱেই হ'ল বেষ্ট ছ'চিয়েল ৱৰ্ক বা সমাজ সেৱা কাম বুলি মই ভাবোঁ। 4 নম্বৰতে হৈছে ৰিৱাৰ্ড এৱাৰ্ড। তো ডাইৰেক্ট চেলিং নেটৱৰ্ক মাৰ্কেটিঙৰ যদি এজন মানুহে আপুনি যদি ভাবে, তো আপুনি যিমান সন্মান বিচাৰে, মানুহ হৈ পিনে মানুহ হিচাপে যিমান সন্মান বিচাৰে, তাতোতকৈ বেছি সন্মান পাব পাৰে। কিয়নো চাওক, আজি মই যিটো ৰেংকত আছোঁ, ZTC জৰ্নেল টিম কোঅৰ্ডিনেটৰ ৰেংক হয়, এই ৰেংকটোত মই প্ৰতিটো ৰেংকত মই মেনেজমেণ্টৰ পৰা ষ্টেজত বহুত মানুহৰ আগত চেলিব্ৰেশ্যন ল'ব পাৰিছোঁ। মোক বহুত সন্মান জনাইছে। আজিৰ দিনত যদি মোৰ ঘৰত গামোচা চাই আপুনি, বহুত গামোচা আছে। তো অকল মই গামোচাৰ কথা কোৱা নাই, যে সমাজৰ বহু মানুহৰ আগত আপোনাক স্পেচিয়েলি ইনভাইট কৰি মেনেজমেণ্টে আপোনাক চাওক এটা ধুনীয়াকৈ এটা সন্মান দিয়াটো বহুত ডাঙৰ কথা হয়। হয়তো এজন ভাল জব কৰা মানুহো তেওঁ লাইফত জব কৰি পেলাই কোনো সেনেকুৱা এটা বা ৰিৱাৰ্ড পাব নোৱাৰিব পাৰে। সেইকাৰণে মই ভাবোঁ ডাইৰেক্ট চেলিং এণ্ড নেটৱৰ্ক মাৰ্কেটিঙৰ যোগেদি ৰিৱাৰ্ড এৱাৰ্ড পাবৰ কাৰণে সক্ষম হয়। আৰু 5 নম্বৰতে হৈছে ফেমিলি ছিকিউৰিটি, য'ত যিটো কাম কৰিলে তো আপুনি পৰিয়ালটো সুৰক্ষা দি যাব পাৰিব। মই ভাবোঁ ইয়াতকৈ ডাঙৰ কাম একোৱেই নাই, একোৱে হ'ব নোৱাৰে। এইকাৰণে হ'ব নোৱাৰে বুলি কৈছোঁ, যিহেতু চাওক, আজি মই ডাইৰেক্ট চেলিং নেটৱৰ্ক মাৰ্কেটিং কৰি আছোঁ। আজি মোৰ ইনকাম ধৰি লওক আপোনালোকে 25,000 to 35,000 ইনকাম, মাহিলী ইনকাম। তো মই যদি আজি কিবা কাৰণত, তো আজি যান্ত্ৰিক যুগ হয়, ভগৱানে নকৰক মোক, তো এক্সিডেণ্ট বা কিবা কাৰণত যদি মোৰ মৃত্যু হয়, মোৰ যিটো ID বা মোৰ যিটো ইনকাম চলি আছে বৰ্তমান দিনত, মোৰ মিছেছক সেই IDটোৰ হৈ নমিনী হিচাপে তেখেতৰ নামটো দিয়া আছে। মোৰ মৃত্যুৰ 1 ছেকেণ্ডৰ পাছত তো মোৰ চাৰ্টিফিকেটখন, ডেথ চাৰ্টিফিকেটখন যদি তেওঁ ছাবমিশ্যন কৰে, তেতিয়াহ'লে মোৰ IDত যিমান টকা ইনকাম হৈ আছিলে, তেওঁ নকৰাকৈ বা কৰি পেলাই বা নকৰাকৈ হ'লেও তেওঁ এই যিটো ইনকাম আহি আছিলে, ঘৰখন চলি আছিলে, সেই চলি অহা পথটো কেতিয়াও বন্ধ হৈ নাযায়। এইটোৱে হৈছে ফেমিলি ছিকিউৰ। আৰু নেক্সট জেনেৰেশ্যন প্লান আছে। আমাৰ লাইফষ্টাইলৰ মেনেজমেণ্টে কৈছে যে এনেকুৱা এটা জেনেৰেশ্যন প্লান আছে। প্ৰথমতে 4th জেনেৰেশ্যন আছিলে, আজিৰ দিনত 7th জেনেৰেশ্যন তো আপডেট কৰা হৈছে। 7টা জেনেৰেশ্যনলৈকে আপুনি ইয়াৰ ইনকাম অপৰচুনিটি দি যাব পৰা খুব সুন্দৰ সুবিধা আছে। মই ভাবোঁ তো আপোনালোকে ডাইৰেক্ট চেলিং নেটৱৰ্ক মাৰ্কেটিং কি হয় বুজি পালে নিশ্চয়। যদি আজি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে, তেতিয়াহ'লে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব। যদি এতিয়ালৈকে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰিব। লগতে আপোনাৰ বেল আইকনটো বজাব কেতিয়াও নাপাহৰিব, যিহেতু আহিবলগীয়া সুন্দৰ সুন্দৰ ভিডিঅ'বিলাক আপোনালোকে যাতে প্ৰথমতে পাব পাৰে, তাৰ কাৰণে অনুৰোধ কৰিছোঁ সকলোকে। আপোনালোকৰ যিমান বন্ধু বান্ধৱ আছে, আত্মীয় কুটুম আছে, সকলোলৈকে এই ভিডিঅ'টি শ্বেয়াৰ কৰক। আৰু এই ভিডিঅ'টিৰ যোগেদি আপুনি নিজেও ছাকচেছ লওক, আনকো ছাকচেছ দিয়ক। মই ভাবিছোঁ আপোনালোকে সুন্দৰভাৱে ছাকচেছ বুটলিব পাৰিব। আৰু মই 100% কনফিডেঞ্চ কৰি কৈছোঁ যে আপুনি যদি ডাইৰেক্ট চেলিং এণ্ড নেটৱৰ্ক মাৰ্কেটিং যদি আপুনি ভালকৈ বুজি ল'ব পাৰে, আৰু ভালকৈ বুজি লৈ যদি আপুনি 3টা বছৰৰ পৰা 5টা বছৰ আপুনি ইয়াত যদি নিজকে 100% ছাবমিশ্যন কৰি দিব পাৰে, তেতিয়াহ'লে ডাইৰেক্ট চেলিং নেটৱৰ্ক মাৰ্কেটিঙৰ যদি এজন আপুনি সুদক্ষ লিডাৰ, লগতে ছাকচেছফুল ব্যক্তি, লগতে সমাজৰ বহু মানুহক উপকৃত কৰিব পৰা সুন্দৰ, যাক আপুনি ডায়মণ্ড বুলি কোৱা হয়, জিলিকি থাকিব পাৰিব, সমাজৰ মাজত জিলিকি থাকিব পাৰিব। আৰু জিলিকি আপুনি এনেকুৱা ধৰণকে আপুনি সন্মান বুটলি তো আপুনি নিজৰ লগতে সমাজকো আগবঢ়াই লৈ যাব পৰা, সমাজৰ লগতে দেশকো আগবঢ়াই লৈ যাব পৰা
খুব এটা সুন্দৰ কনচেপ্ট হয় মই ভাবি আছোঁ মই কৈছোঁ আপোনালোকক যে ডাইৰেক্ট চেলিং ৰিভলিউশ্যন হ'বলৈ গৈ আছে সেই সময়তে আপোনালোকে তাৰ আগতেই এই কথাখিনি বুজিবলৈ চেষ্টা কৰক আৰু বুজি লওক যদি বুজি পাই যদি আপুনি নিজক ছাবমিশ্যন কৰিব পাৰে তেতিয়াহ'লে ডাইৰেক্ট চেলিং নেটৱৰ্ক মাৰ্কেটিং যদি আপোনাৰ নিজৰ লগতে নিজৰ জীৱনটো ব্ৰাইট ফিউচাৰ লগতে আনকো আপুনি খুব সুন্দৰ অপৰচুনিটি দিব পৰা খুব এটা সুবিধা আছে মই ভাবোঁ আজি ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট কৰিব নাপাহৰিব কেতিয়াও তো আজি ভিডিঅ'টো ইমানকে কৈ মই সামৰণি মাৰিছোঁ জয় হিন্দ জয় মাই লাইফষ্টাইল থেংক ইউ